এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ সৰভোগৰ ভুলুকাটোবাত 3 কেজি গাঞ্জা জব্দ সৰভোগ থানাৰ অন্তৰ্গত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভুলুকাটোবা নৈৰ দলঙৰ সমীপত সৰভোগ আৰক্ষীয়ে আজি 3 কেজি গাঞ্জা জব্দ কৰে জানিব পৰা মতে সৰভোগ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৰপেটা ৰোডৰ পৰা আহি থকা AS19C 7657 নম্বৰৰ টেম্পো এখনৰ পৰা গাঞ্জাখিনি জব্দ কৰে লগতে গাঞ্জাখিনি লৈ অহা ৰুবুল ইছলাম আৰু ৰফিজুল আলী নামৰ যুৱক দুজনক আৰক্ষীয়ে আটক কৰে পুনৰবাৰ জনাইছো সৰভোগৰ ভুলুকাটোবাত 3 কেজি গাঞ্জা জব্দ সৰভোগ থানাৰ অন্তৰ্গত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভুলুকাটোবা নৈৰ দলঙৰ সমীপত সৰভোগ আৰক্ষীয়ে আজি 3 কেজি গাঞ্জা জব্দ কৰে জানিব পৰা মতে সৰভোগ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৰপেটা ৰোডৰ পৰা আহি থকা AS19C 7657 নম্বৰৰ টেম্পো এখনৰ পৰা গাঞ্জাখিনি জব্দ কৰে লগতে গাঞ্জাখিনি লৈ অহা ৰুবুল ইছলাম আৰু ৰফিজুল আলী নামৰ দুজন যুৱকক আৰক্ষীয়ে আটক কৰে ব্যুৰো ৰিপৰ্ট সৰভোগ 24